নমস্কাৰ সকলোকে হাজাৰ সম্ভাষণ জনাই মই হপুন পিয়াখি প্লাবিতা পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি নহয় কালি আহিছিলো জোনাইলে বৌ আৰু মই কালি জোনাই থাকিলো আৰু আজি এতিয়া আহি আছো 3 মাইল ঘাটৰ এখন পবা ফৰেষ্ট সকলোৱে জানে পবা ফৰেষ্ট কি কত কিয় বিখ্যাত সকলোৱে জানে আৰু তালে গৈ আছো আমি বৌ মই আৰু নব মোৰ ফ্ৰেণ্ডো হয় আৰু বৌৰ দাদা গতিকে এতিয়া সম্বন্ধত মোৰ দাদাই দেই আমি গৈ আছো আৰু তাত গৈ আপোনালোকক অকমান পবা ফৰেষ্টখন দেখুৱাম চাই থাকিব মোৰ ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব যিসকল নতুন সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো অনুগ্ৰহ কৰি হিটিং কৰিবলৈ পাহৰি নাযাব তেনেহলে চাই থাকক আজিৰ ব্লগটো এই আহি পাই গলো পবা ফৰেষ্ট ফৰেষ্টলৈ আহিবলৈ হলে মেইন জোনাই টাউনৰ পৰা পূব দিশে প্ৰায় 10 কিলোমিটাৰ আহিলে আপোনালোকে এই পবা ফৰেষ্ট পাব খুব ধুনীয়া ৰাস্তা একো অসুবিধা নাই আপোনালোকে নিজৰ গাড়ী স্কুটাৰ যিয়ে যেনেকৈ পাৰে তেনেকৈ লৈ আহিব পাৰিব আৰু কেতিয়াবা আহিব আপোনালোকে আমাৰ ইমান ওচৰতে যে ইমান এটা ধুনীয়া প্লেচ আছে আপোনালোকে চাবলৈ কেতিয়াবা আহিব আপোনালোকক কোনোবা এটা ব্লগত দেখুৱাইছো এই ফৰেষ্টখন যিসকলে দেখা নাই সেইসকলৰ কাৰণে পুনৰবাৰ দেখুৱাইছো মই কালি জোনাইলৈ আহিছিলোঁ সেইকাৰণে ভাবিলোঁ ইয়ালৈ এপাক আহোঁ সেইকাৰণে দেখুৱাই দিছোঁ ইয়াত মানে ৰাতি হাতীৰ পৰা আৰম্ভ কৰি সকলো মানে কিবা কিবি জীৱ জন্তু কিছুমান ওলায় আৰু ইয়াত ধুনীয়াকৈ মানুহে পিকনিক খাবলৈ আহিব পাৰে আৰু বহুত মানুহে আহে ইয়াত পিকনিকত খুব ধুনীয়া জেগা মানে কি আহাৰ লগে লগে এনেকুৱা লাগে আৰু যেন বহুত সময় থাকিম এনেকুৱা লাগি যায় বহুত ভাল লাগে ককায়েকে নামঘৰত সাৰ্বজনীন জোনাই নামঘৰত ৰূপালী জয়ন্তী বৰ্ষত এখন ভাওনা আগবঢ়াইছে কালি আহি ইনভাইট কৰিলে ভাবিলোঁ মোৰ ক্লাছো বন্ধ আছে সেইকাৰণে গুচি আহিলোঁ আৰু আজি গধূলি ভাওনালৈ যাম ভাওনাখনো যিমানখিনি পাৰোঁ মই কেপচাৰ কৰিবলৈ বিচাৰিম আপোনালোকক দেখুৱাম আপোনালোকে চাব আৰু বিশেষকৈ মই সেই ভাওনাৰ কাৰণে আজি আহিলোঁ আৰু ভাবিলোঁ এই 3 মাইল ঘাট মানে জোনাইলৈ আহি এই 3 মাইল ঘাটত যদি এপাক নাহোঁ একেবাৰে ভাল নালাগে চিয়াং নদী আৰু এই নদীখনৰ ইটো পাৰেও পিকনিক বহুত ধুনীয়া পিকনিক প্লেচ আছে সেই একদম এই নদীখনৰ ইটো চাইডত এখন ধুনীয়া ৰিজৰ্ট আছে চাপৰি ৰিজৰ্ট আছে আৰু এয়া চাওক এনেকৈ নাৱেৰে পাৰ হ'ব লাগিব সেইখন নাও গৈ আছে ইটো পাৰলৈ যাবলৈ মন আছিল কিন্তু এতিয়া যোৱা নহ'ব কাৰণ আজি ভাওনা আছে তেওঁলোকৰো কাম আছে অলপ সেইকাৰণে অলপ ইয়াৰ পৰা সোনকালে ওলাই যাব লাগিব আপোনালোকে সঁচাকৈ আহিব লগত পৰিয়ালৰ লগত যিয়ে যেনেকৈ পাৰে আপোনালোকে কেতিয়াবা যদি ভাবে ক'লৈ যাওঁ কি কৰোঁ তেতিয়া আপোনালোকক মানে কি খুব ওচৰতে আমাৰ ধেমাজি লখিমপুৰৰ পৰা বহুত বেছি দূৰত নহয় আৰু এইফালেতো বাকীখিনি এইফালে ডিব্ৰুগড়ৰ পৰা আজিকালি ওচৰে আপোনালোকে আহিব পাৰিব এইটো মিষ্টাৰ নৱ গগৈ ঘৰ এইবিলাক ধুনীয়াকৈ 3টা ফ্ল'ৰ বনাই আছে এইটো ফাৰ্ষ্ট ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰত এয়া হোমষ্টে হ'ব এইটো জোনাই উদয়পুৰত আছে এইটো ফাৰ্ষ্ট ফ্ল'ৰটো হৈ গ'ল ছেকেণ্ড ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰৰ কাম চলি আছে অতি সোনকালে ইয়াৰ ভিতৰৰ বেড কিবা কিবি কিছুমান আহি যাব মানে পজিটিভ ভাইবছ আহিব আপোনালোকৰ পজিটিভ ফিল হ'ব খুব ভাল লাগিব আৰু এয়া সকলোৱে যিয়ে যি মন যায় নিজাকৈ বনাই মেলি খাব পাৰিব এই আমাৰ হোমষ্টেৰ স্বত্বাধিকাৰ নৱ গগৈ গৈ আছোঁ জোনাই এডোখৰ পৰা আপোনাৰ ধৰক অৰুণাচল ওচৰত হ'ব এইফালে পবা অৰণ্য চাব পাৰিব
বেছি দূৰ নহয় ইয়াৰ পৰা 10 কিলোমিটাৰ আৰু অৰুণাচল আপোনাৰ বৰ্ডাৰত লাগি আছে মিনিমাম 2 কিলোমিটাৰ 2 কিলোমিটাৰৰ পৰা আপুনি ৰুকচিনঘাট পাই বা পাচিঘাট চাব পাৰিব বডাক চাব পাৰিব ৰয়িং যাব পাৰিব ডাম্বুক যাব পাৰিব মাইদিয়া যাব পাৰিব জোনাইত থাকোঁ বুলি ক'লে তেনেকুৱা ধৰণৰ আজিকালি 2-এখন হোটেল হৈছে যদিও থকাৰ মানে কিন্তু এনেকৈ যদি আপোনালোকে হোমষ্টে কৰোঁ বুলি ভাবে এটা ঘৰৰ পৰিৱেশ পাব আৰু নিজে ৰান্ধি মেলি খাব পাৰিব সেইটো কম সময়তে বনাই আছোঁ দুই এটা মই কৈছোঁৱে 2-এটা ৰুম হৈ আছে কিন্তু খুব কম দিনৰ ভিতৰতে বাকীখিনিও হৈ যাব গতিকে সকলো আহিব জোনাই উদয়পুৰত উদয়পুৰ নৱ গগৈ বুলি ক'লে চিনি পাব আৰু যদিও চিনি নাপায় 2-এদিনতে দিয়া যাব আৰু 2-এদিনতে নামটো যাব আৰু মই ডেছক্ৰিপশ্যনত নৱ গগৈ নম্বৰটো আপোনালোকক দিম আপোনালোকে যেতিয়া আহে কোৱা টাৰ্গেট লৈছে তাৰপিছতে ষ্টাৰ্টে হ'ব আপোনালোকে আহিব খুব ধুনীয়া পৰিৱেশ জোনাই একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন জোনাই মানে চব ইফালে একেবাৰে অৰুণাচল গাত লাগি আছে এফালে আমাৰ মুঠতে ক'ব নালাগে খুব ভাল লাগিব ফুৰি ক'তো নাযাওঁ জোনাইতে বুলি এইখিনি জেগা ফুৰোঁ বুলি ক'লেও মানে বহুত ধুনীয়া জেগা গতিকে আহিব জোনাই সাৰ্বজনীন নামঘৰত সোণালী জয়ন্তী উৎসৱ চলি আছে গতিকে সন্ধিয়া সময়ত ওলাই আহিলেও অলপ উপভোগ কৰোঁ বহুত বছৰে দেখা নোপোৱা আপোন মানুহখিনিক ইয়াতে লগ পালোঁ খুব ভাল লাগিলে আমাৰ ইয়াতে লগ পালোঁ মাহীদেউ খুৰীদেউ মামা সকলোকে লগ পাইছোঁ আৰু আমাক হাইস্কুলত পঢ়োৱা দাস বাইদেউকো লগ পালোঁ আমাৰ খুব প্ৰিয় আছিল বাইদেউ আৰু ইয়াতে সেইদিনা দাস বাইদেউকো লগ পাই বহুত ভাল লাগিল দুগৰাকী এইফালে হাই কৈ দিয়া আপোনালোকক দুখেৰে জনাওঁ যে মই ভাওনাখন আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মহিলাসকলে যিহেতু ভাওনাখন কৰিছে কিছু অংশ আপোনালোকক মই দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দুখিত দেখুৱাব নোৱাৰিলোঁ বিশেষ কাৰণত ভাওনাখন পষ্টপন কৰিলে আজি হ'ব ভাওনাখন কিন্তু আজি মই থাকিব নোৱাৰোঁ মোৰো কাম আছে গতিকে মই ঘূৰি যাব লাগিব বহুত হেঁপাহেৰে আহিছিলোঁ যিহেতু মহিলাসকলে কৰিছে ভাওনাখন আপোনালোকক অকণমান দেখুৱাম ময়ো ভাওনা বহুত দিনৰ আগতে চাইছিলোঁ চোৱা নাই আৰু ইয়াতে মহিলাসকলে কৰিব জনাই সকলোবোৰ চিনাকি মহিলাসকল গতিকে চাবলৈ সকলোৱে মাতিছিলে আহিছিলোঁ চাম বুলি আৰু লগতে আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আপোনালোক ভালে থাকক কুশলে থাকক টেক কেয়াৰ বাই বাই